বন্ধুসকল, আজিৰ এই মডাৰ্ণ যুগত ছ'চিয়েল মিডিয়া আপোনাৰ মোৰ সকলোৰে বাবে এটা বহুত ডাঙৰ এডিকশ্যন হৈ পৰিছে। এইটো কোনো আচৰিত হ'বলগীয়া কথা নহয় যে ক'ভিড-19 পেণ্ডামিকৰ পিছৰ পৰা এজন ভাৰতীয় মানুহৰ এভাৰেজ স্ক্ৰীন টাইম প্ৰতিদিনে 6.9 ঘণ্টা হৈছে। অৰ্থাৎ আমি ডেইলি এভাৰেজ 7 ঘণ্টাকৈ এই মোবাইল ফোনটো চাই কটাওঁ আৰু তাৰো মেক্সিমাম টাইম কটাওঁ ছ'চিয়েল মিডিয়া স্ক্ৰল কৰি। মেক্সিমাম টাইম কি হয় যে আপুনি কিবা এটা চাবলৈ ফোনটো উলিয়াইছিল, কিন্তু আপুনি গম নোপোৱাকৈ ইটোৰ পাছত সিটো পোষ্ট বা ৰীল বা ভিডিঅ' চাই গৈ থাকে আৰু কিমান টাইম গুচি যায় আপুনি গমেই নাপায়। জুৱা, মদ আৰু ড্ৰাগছৰ দৰে এই ছ'চিয়েল মিডিয়াৰ এডিকশ্যনটো বহুত এটা ডাঙৰ আৰু মাৰাত্মক এডিকশ্যন। কিন্তু আপুনি গম নোপোৱাকৈ এই ছ'চিয়েল মিডিয়া কোম্পেনীবোৰে সিহঁতৰ এপবোৰ এনেকৈ ডিজাইন কৰিছে, এনেকৈ ডেভেলপ কৰিছে যে আপোনাৰ সকলো সময়তে তালৈকে মনটো গৈ থাকিব। কিন্তু এনেকুৱা কিয় হয়? ইয়াৰ মেজৰ ৰিজন তিনিটা। ফাৰ্ষ্ট ৰিজনটো হ'ল ডপামিন। বহুতে এইটো জানেই নিশ্চয়, কিন্তু নজনাসকলৰ কাৰণে কৈছোঁ। যেতিয়া আপুনি সৰু আছিল তেতিয়া স্কুলৰ পৰা আহি আবেলি লগৰবোৰৰ লগত খেলিবলৈ যাবলৈ আপুনি পাগল হৈ থাকে নিশ্চয়। তাতকৈও আৰু অলপ সৰু হৈ থাকোঁতে আপুনি দেউতাক দোকানৰ পৰা কিবা এটা খাবলৈ আনিবলৈ ক'লে অহালৈ বাট চাই আপুনি অধৈৰ্য হৈ থাকে। কাৰণ যেতিয়া আপুনি খেলিবলৈ যায় বা দেউতাই অনা চকলেটটো খাবলৈ যায়, তেতিয়া আপোনাৰ মগজুত ডপামিন নামৰ এবিধ নিউৰ' ট্ৰেন্সমিটাৰ, চিম্পলি ক'বলৈ গ'লে এবিধ কেমিকেল ৰিলিজ হয়। আমি যে কিবা এটা কাম কৰি বহুত আনন্দ পাওঁ তাৰ কাৰণ এই ডপামিনৰ ৰিলিজ। আমাৰ মগজুত বেলেগ বেলেগ অনুভূতিবিলাকৰ কাৰণে বেলেগ বেলেগ হৰম'ন কিছুমান নিঃসৰণ হয় আৰু এই আনন্দ বা প্লিজাৰৰ কাৰণে এই ডপামিন ৰিলিজ হয়। কথাটো অলপ ভালদৰে বুজিবলৈ চেষ্টা কৰক। আচলতে আমি ভাল লগা কামটো কৰাৰ আগতেই এই ডপামিন ৰিলিজ হয় আৰু যিমানেই কামটোৰ কথা বেছিকৈ আমি ভাবি থাকোঁ, আমাৰ মগজুৱে যিমানেই বেছিকৈ ভাবি থাকে, মগজুত সিমানেই ডপামিনৰ লেভেল বাঢ়ি গৈ থাকে আৰু সিমানেই কামটোৰ প্ৰতি এক্সাইটমেণ্টটোও বাঢ়ি গৈ থাকে আৰু এটা সময়ত এনেকুৱা হয় যে আমি কামটো নকৰাকৈ থাকিব নোৱাৰোঁ। এই ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰতো একেটাই হয়। ছ'চিয়েল মিডিয়াৰ কথা ভাবিলেই বা আপোনাৰ ফোনটোৰ কথা এবাৰ ভাবিলেই আপোনাৰ ডপামিন লেভেল বাঢ়ি গুচি যায় আৰু ফোনটো খুলি ইনষ্টাগ্ৰামটো বা ইউটিউবটো বা ফেচবুকটো অ'পেন নকৰালৈকে আপুনি থাকিব নোৱাৰে। ছ'চিয়েল মিডিয়া এডিকশ্যনৰ ছেকেণ্ড ৰিজনটো হ'ল ইজ অৱ এক্সেছ, অৰ্থাৎ কিমান সহজে কিবা কাম এটা কৰিব পাৰি। ছ'চিয়েল মিডিয়া খুলিবলৈ টাইম কিমান লাগে? ফোনটো জাষ্ট আনলক কৰিলে, তাৰপিছত ইনষ্টাগ্ৰাম বা ফেচবুকৰ এপৰ আইকনটো দেখিলে তাত ক্লিক কৰি এপটো খুলি দিলে আৰু ইটোৰ পাছত সিটো কণ্টেণ্টৰ সাগৰত আপুনি সোমাই গ'ল। ইভেন আপোনাৰ কোনো মানসিক বা শাৰীৰিক কষ্টও হোৱা নাই ফেচবুকটো খুলিবলৈ। তাৰ বিপৰীতে ব্যায়াম বা য়োগা কৰিবলৈ বা কিতাপ এখন পঢ়িবলৈ অলপ বেছিকৈ কষ্ট কৰিব লাগে আৰু কামটো সহজে কৰিবও নোৱাৰি। পঢ়া টেবুলত বহি কিতাপখন মেলি কিতাপ পঢ়াতকৈ ইনষ্টাটো খুলি ৰীল এটা চোৱাটো আমাৰ ব্ৰেইনটোৱে বেছি সহজ বুলি ভাবে। আজিকালিতো এই এপবোৰেও ইজ অৱ এক্সেছ ইমানেই সহজ কৰি পেলাইছে যে এটা ভিডিঅ' চোৱাৰ পিছত জাষ্ট এবাৰ ছুৱাইপ কৰি দিলেই বেলেগ এটা ভিডিঅ' প্লে হৈ যায়। ইটোৰ পাছত সিটো ভিডিঅ'ৰ এক্সেছ ইজিলি আপোনাৰ হাতত আছে। এক প্ৰকাৰে চাবলৈ গ'লে আপুনি এই এপ ডেভেলপাৰবোৰৰ ট্ৰেপত গম নোপোৱাকৈ ফচি আছে। হাৰ্ভাৰ্ড বিজনেছ ষ্টাডিৰ এটা আৰ্টিকলত এগৰাকী ব্যক্তিয়ে লিখিছে যে মই মোৰ ছ'চিয়েল মিডিয়া এডিকশ্যনৰ কাৰণে নিজকে দায়ী বুলি ভাবিছিলোঁ, কিন্তু পাছত মই বুজি পালোঁ যে এই ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মবোৰ বনাওঁতেই এডিক্টিভকৈ বনাইছে। এই ন'টিফিকেশ্যনবোৰ আমি দেখিলে আমাৰ ব্ৰেইনত ডপামিন ৰিলিজ হয়, যেনেকৈ ড্ৰাগছ আৰু জুৱাৰ কথা ভাবিলে হয়। গতিকে এই ছ'চিয়েল মিডিয়া এডিকশ্যনৰ বাবে আপুনি নিজেই সম্পূৰ্ণ দায়ী নহয়, কিন্তু এই এডিকশ্যন যদি আপুনি এতিয়াও কমাব নিবিচাৰে তাৰ কাৰণে কিন্তু আপুনিয়েই দায়ী। ছ'চিয়েল মিডিয়া এডিকশ্যনৰ থাৰ্ড ৰিজনটো হ'ল স্পীডি ৰিৱাৰ্ড। শব্দ দুটাৰ পৰাই বুজি পাইছে চাগে যে স্পীডি ৰিৱাৰ্ড কি হয়। আপোনাৰ ব্ৰেইনটোৱে কিবা এটা কামৰ যিমান সোনকালে কিবা এটা ৰিৱাৰ্ড বা ফলাফল পায়, সেই কামটোৰ প্ৰতি সিমানেই বেছি আকৰ্ষিত হয়। জুৱা খেলৰ কথাকে যদি কোৱা হয়, তাত কি হয়? পইচা কেইটামান লগাই খেলখন খেলি জিকা জনা লগালগ পইচা পায় আৰু কামটোও বহুত ইজি হয়। সেয়েহে স্পীডি ৰিৱাৰ্ডৰ লোভত পৰি মানুহে জুৱা খেল আৰম্ভ কৰে। এই ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰতো আপুনি কিবা এটা এপ খোলাৰ লগে লগে বেলেগ বেলেগ এণ্টাৰটেইনিং পোষ্ট বা ভিডিঅ' ওলাই যায়। আপুনি চাৰ্চ কৰাৰো দৰকাৰ নাই। আকৌ আপুনি নিজে কিবা এটা পোষ্ট দিলেও লগালগ লাইক কমেণ্টেৰে ভৰি পৰে। গতিকে ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত এই এণ্টাৰটেইনিং পোষ্ট বা ভিডিঅ'বোৰ আৰু এই লাইকছ কমেণ্টবোৰ হ'ল স্পীডি ৰিৱাৰ্ড। বন্ধুসকল, ইউনিভাৰ্চিটি অৱ চিকাগোৱে 18 বছৰৰ পৰা 85 বছৰৰ 205জন ব্যক্তিৰ ওপৰত কৰা এটা ষ্টাডিত পাইছে যে সিহঁতে স্মকিং কৰা, ড্ৰিংক কৰা আৰু খোৱাতকৈও ব্যক্তিসকলৰ কাৰণে ছ'চিয়েল মিডিয়া ইউজ কৰাটো বেছি এডিক্টিভ আৰু বেছি ইৰেজিষ্টেবল আছিল। বন্ধুসকল, এই অতি বেছি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ কিমান ডাঙৰ ক্ষতি হৈ আছে জানি আচৰিত হ'ব। এই ডেইলি 7-8 ঘণ্টাকৈ অবাবত সময়টো নষ্ট হৈছেই। লগতে অতি বেছি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিলে নোম'ফবিয়া নামৰ এটা চাইক'লজিকেল ডিজিজ হ'ব পাৰে। নোম'ফবিয়া মানে হ'ল ন' মোবাইল ফোন ফবিয়া। ইয়াত কি হয়, মানুহে নিজৰ মোবাইল ফোনটোৰ পৰা আঁতৰি থাকিব নোৱাৰে আৰু মোবাইল ফোনটো অকণমান সময়ৰ কাৰণেও কোনোবা এজনে যদি আপোনাৰ হাতৰ পৰা লৈ যায় আপোনাৰ খং উঠি যায়।
আপুনি জানি আচৰিত হ'ব যে এটা ছাৰ্ভেৰ মতে প্ৰতি 4জন ভাৰতীয় ব্যক্তিৰ বিপৰীতে 3জনেই এই নম'ফোবিয়াত ভুগিছে। বেছি ছ'চিয়েল মিডিয়া ইউজ কৰাৰ ফলত মানুহৰ এটেনশ্যন স্পেনটো বহুত কমি গৈছে। অৰ্থাৎ এতিয়া মানুহে একেটা বিষয়তে বেছি দেৰি ফ'কাছ কৰি থাকিব নোৱাৰা হৈছে। ইটোৰ পাছত সিটো বিষয়লৈ ফ'কাছটো শ্বিফ্ট হৈ থাকে। লগতে মানুহৰ চিন্তা শক্তিও বহুত পৰিমাণে কমি গৈছে। আটাইতকৈ দুখ লগা কথা কি জানেনে? আজিকালি মাক বাপেকেও সিহঁতৰ কণ কণ ল'ৰা ছোৱালীবোৰক বুঢ়িয়াৰ সাধু দিয়াৰ বিপৰীতে এই মোবাইল ফোনটোহে তুলি দিয়ে। ইমান সৰু ল'ৰা ছোৱালীবোৰক মোবাইল ফোনটো তুলি দিয়াটো আৰু ভয়ানক। কিন্তু মাক বাপেকে সেই কথাটো নুবুজি মডাৰ্ণ যুগত নিজকে খাপ খুৱাবলৈ বুলি ভাবিয়েই শিশুটিয়ে মোবাইল ফোনটো বিচাৰিলেই মোবাইল ফোনটো হাতত তুলি দিয়ে। এই বুঢ়িয়াৰ সাধু পঢ়াৰ বয়সতেই শিশুটিক মোবাইল ফোনটোৰ প্ৰতি এডিক্ট কৰি পেলায়। আপুনি জানি আচৰিত হ'ব যে কিছুমান মানুহে নিজৰ এটা পোষ্টত পোৱা লাইক বা কমেণ্টেৰেই নিজকে জাজ কৰিবলৈ লৈছে। আৰু কোনো পোষ্টত লাইকছ কম আহিলে তাৰ দ্বাৰাও মানুহ ডিপ্ৰেছড হয়। আজিকালিতো ছ'চিয়েল মিডিয়াৰ কাৰণে মানুহে ৰিয়েল লাইফ ৰিলেশ্যনবিলাকৰ ওপৰতো গুৰুত্ব কমাই দিছে। ছ'চিয়েল মিডিয়াত লগ পোৱা আজিলৈকে সন্মুখাসন্মুখীকৈ নেদেখা কিছুমান মানুহৰ ওপৰতহে গুৰুত্ব বেছি। আৰু কি হৈছে, মানুহে ছ'চিয়েল মিডিয়াৰ কৃত্ৰিম জগতখনৰ লগত নিজকে বেছিকৈ কম্পেয়াৰ কৰিবলৈ লৈছে। মুঠৰ ওপৰত এই ছ'চিয়েল মিডিয়াই এফালৰ পৰা যেনেকৈ উপকাৰ কৰিছে তাৰ বিপৰীতে আন এফালৰ পৰা বহুত বেয়াকৈ মানুহক অপকাৰ কৰি নি আছে। মই এই ভিডিঅ'টোত ছ'চিয়েল মিডিয়া ইউজ কেনেকৈ কম কৰিব সেইটো নকওঁ। এই কাৰণেই নকওঁ যে বিভিন্ন মানুহে চাইণ্টিফিক এক্সপ্লেনেশ্যন দিয়ে যে আপোনাৰ এপবোৰ আনইনষ্টল কৰি দিয়ক বা এপবোৰত টাইমাৰ লগাওক, তেতিয়া এইবোৰ কৰিলে ইজ অফ এক্সেছ কমি যাব আৰু আপুনি তাৰ পৰা মটিভেশ্যন পাই এই ছ'চিয়েল মিডিয়া এপবোৰ নচলোৱাকৈ থাকে। 1-2 সপ্তাহ এপবোৰ নচলাবৰ কাৰণে আপোনাৰ ব্ৰেইনত ডপামিন ৰিলিজ হ'ব। অৰ্থাৎ এইবাৰ ডপামিনে ওলোটা কাম কৰিব, কিন্তু আকৌ এটা সময়ত আপুনি কথাবোৰ পাহৰি যাব, আকৌ এপবোৰ ইনষ্টল কৰিব আৰু আকৌ আগৰ দৰেই হ'ব। গতিকে ইয়াৰ কণ্ট্ৰল সম্পূৰ্ণ আপোনাৰ হাতত। মই জাষ্ট যিমান পাৰোঁ কথাবোৰ এক্সপ্লেইন কৰিবলৈহে চেষ্টা কৰিছোঁ। ডিচিশ্যন আপুনি নিজেই ল'ব। ধন্যবাদ।